Hello everyone, welcome back to my YouTube channel. So আজি মই একদম সিম্পল মেকআপ কৰিম যেহেতু অকল ৰিলছে বনাম. So let's start. প্ৰথমতে লগাই লৈছো স্নেল মিউজিন, তাৰ পিছত ময়শ্চাৰাইজাৰ. প্ৰথম ফাউণ্ডেশ্যনটো ইউজ কৰিছো which is lighter than my skin tone and second to apply কৰিছো যোনটো মোৰ skin toneৰ লগত মিলে. এতিয়া পিন্ধো কাপোৰযোৰ. ৰব তাৰে আগতে লগাই লৈছো আইলাইনাৰ. এয়া পিন্ধি ললো কাপোৰযোৰ, মায়ে পিন্ধাই দিছে অফ কোৰ্স, মই নিজে পিন্ধিব নাজানো. ডিঙিত চেইনডালে পিন্ধি থাকিম, চেঞ্জ নকৰোঁ আৰু ইয়াৰিংছ এই দুযোৰ পিন্ধি লৈছোঁ. অলমষ্ট মই ৰেডি. এতিয়া চুলিখিনি ঠিক কৰি লৈছোঁ. আজি মূৰ ধুইছিলোঁ সেইটোৰ কাৰণে চুলিখিনি ভিজাই আছে আৰু ভাচো লাগি আছে কাৰণ খোপা কৰি থৈছিলোঁ. এই চুলিখিনি আঁচৰিব যে মই বিৰাট টান পাওঁ, কেতিয়াবা মন যায় একদম কাটি শ্বৰ্ট কৰি থৈ দিওঁ. এয়া মই ৰেডি. তুমি মেঘালী মোৰ মন আকাশত বিজুলী